নমস্কাৰ, আপোনালোক সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জনাই আজি ভাগ্যদাপনৰ কাৰ্যসূচী আৰম্ভণি কৰিবলৈ আগবাঢ়িছোঁ। ভাগ্যদাপনৰ বিষয়বস্তু হৈছে জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে গ্ৰহৰ দোষ বিচাৰ কৰি ইয়াৰ প্ৰতিবিধান আপোনালোকৰ আগত দাঙি ধৰা। আজি ভাগ্যদাপনৰ কাৰ্যসূচী হৈছে আগন্তুক বৰ্ষটিৰ ৰাশিফল। মেঘ ৰাশি। যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত শুক্ৰ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহৰ যুগত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকাৰ বাবে এই বছৰটি অতি উত্তম। প্ৰেম প্ৰীতিত শুভ, বিবাহত শুভ, গাড়ী ঘৰ ইত্যাদি যোগ আছে। বিশেষকৈ শিল্প কৰ্মৰত আৰু সমাজত জীৱনৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এই বছৰটি অতি উত্তম। অন্যহাতে যিসকলৰ পুষ্টিত শুক্ৰ নিম্ন স্তৰত অৱস্থিত হৈ আছে, সেইসকলৰ বাবে ইয়াৰ বিপৰীত ফল পোৱাৰ যোগ দেখা যায়। সেয়েহে সেইসকল জাতক জাতিকে শুক্ৰবাৰৰ দিনা এজন শিৱ উপাসকক কিছু বগা মিঠাই ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। বৃষ ৰাশি। বৃষ ৰাশিত এই বৰ্ষটিত শুভ আৰু অশুভৰ সম্মিশ্ৰণৰ যোগ দেখা যায়। বিশেষকৈ যিসকল জাতক জাতিকা পুষ্টিত ৰবি উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকা লেখক, কলাবিদ্যা, প্ৰশাসনীয় আৰু অভিনয় শিল্প কৰ্মৰত ক্ষেত্ৰত শুভ আছে। ব্যৱসায় ক্ষেত্ৰত হ'ল কাঠ, পাথৰ, এজেঞ্চি আৰু ঠিকাদাৰীসকলৰ বাবে এই বছৰটি অতি উত্তম। অন্যহাতে ৰবি যিসকলৰ পুষ্টিত নিম্ন আৰু অশুভ অৱস্থাত অৱস্থিত হৈ আছে, সেইসকলৰ বাবে এই বছৰটিত অৰ্থ সংকট, উন্নতিত বাধা, মান সন্মানত আঘাত আৰু মূৰৰ বিষ হোৱাৰ সম্ভাৱনা অতি প্ৰকট। সেয়েহে সেইসকল জাতক জাতিকে ৰবি গ্ৰহৰ বাবে এজন সূৰ্যবংশীয় বামুণক দানসহ ভোজন কৰালে ৰবিবাৰৰ দিনা ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰে এই বৰ্ষটি বিশেষ শুভকাৰক যোগ দেখা যায়। বিশেষকৈ যিসকল জাতক জাতিকাৰ জন্ম পুষ্টিত চন্দ্ৰ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে অৱস্থিত হৈ আছে, সেইসকলৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য, কবি, শিল্পী, সাহিত্যিক, নাট্যকাৰ আৰু গৱেষক বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটি অতি উত্তম। ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ যিসকল জাতক জাতিকে তৰল দ্ৰব্য ব্যৱসায় কৰি আছে বা কৰিব বিচাৰিছে, সেইসকল জাতক জাতিকাৰ বাবে এই বছৰটি অতি উত্তম। অন্যহাতে চন্দ্ৰ অশুভ গ্ৰহৰ অৱস্থিত হৈ থাকিলে সেইসকলৰ ক্ষেত্ৰত বুদ্ধিৰ অভাৱ, চৰিত্ৰে কুলকতা, সমাজ জীৱনে দুৰ্নাম আৰু বুকু ৰোগ হোৱাৰ যোগ দেখা যায়। সেয়েহে সেইসকল জাতক জাতিকে এজন মংগল চোৱা লোকক ৰূপৰ পাত্ৰত চাউল, বগা কাপোৰ আৰু ঘিউ দান সহ ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি। যিসকল জাতক জাতিকা জন্ম কুণ্ডলীত মংগল গ্ৰহ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত যুগত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকা বিশেষকৈ পুলিচ বিভাগ, সেনা বিভাগ, বিমান বাহিনী, নৌবাহিনী, প্ৰশাসনীয় আৰু ডাক্তৰী আদি বিভাগত কৰ্মৰত আৰু কৰ্মপ্ৰাপ্তি ব্যক্তিসকলৰ বাবে এই বছৰটি উত্তম। বিশেষকৈ ভূ সম্পত্তি লাভ, মাটিৰ কিনা বেচা, কৃষিজাত দ্ৰব্য ব্যৱসায়ীসকলৰ বাবে এই বছৰটি উত্তম। অন্যহাতে যিসকল জাতক জাতিকাৰ মংগল অশুভ গ্ৰহত অৱস্থিত হৈ আছে, অশুভ স্থানত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকাৰ বাবে আঘাত, ৰক্তপাত, আকস্মিক দুৰ্ঘটনা, পেটৰ ৰোগ আদি অশুভ যোগৰ লক্ষণ দেখা পোৱা যায়। সেয়েহে সেইসকল জাতক জাতিকে মংগল গ্ৰহৰ বাবে মচু, গুৰ, তামপাত্ৰ, কৰবী ফুল এজন মংগল চোৱা লোকক দানসহ ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। সিংহ ৰাশি। যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত ৰাহু শুভ গ্ৰহত বা উচ্চ ক্ষেত্ৰে অৱস্থিত হৈ আছে, বিশেষকৈ CID বিভাগ, ইঞ্জিনিয়াৰ, চিকিৎসক,
মন্ত্ৰী, বিবাহ, গাড়ী, লৌহজাত দ্ৰব্যৰ ব্যৱসায়ীসকলৰ বাবে এই বছৰটি উত্তম। অন্যহাতে ৰাহু অশুভ গ্ৰহত অৱস্থিত হৈ থাকিলে অসৎ বন্ধুৰ সংগম, কুপথেৰে গমন, কেছ মোকদ্দমাত জড়িত আৰু সাংসাৰিক জীৱনে অশান্তিৰ যোগ দেখা যায়। সেয়েহে সেইসকল জাতক জাতিকাই এজন চণ্ডাল লোকক শনিবাৰৰ দিনা মাটিমাহ, নীলা বস্ত্ৰ, লোৰ কেৰাহী আৰু দানসহ ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱা যোগ দেখা যায়। কন্যা ৰাশি, যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত বৃহস্পতি উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহৰ যুগত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকা বিশেষকৈ নেতৃত্ব লাভ, মন্ত্ৰী, উকিল, বিদ্যাৰ্থী, বিবাহ প্ৰাৰ্থীৰ ক্ষেত্ৰত শুভ আৰু সন্মান লাভৰ যোগ দেখা যায়। জীৱন বীমা, আয়কৰ বিভাগ, হোটেল আৰু পশুধন ব্যৱসায়ীৰ ক্ষেত্ৰত এই বছৰটি উত্তম। অন্যহাতে বৃহস্পতি নিম্ন স্তৰত অশুভ গ্ৰহ যুগত অৱস্থিত হৈ থাকিলে অসৎ বন্ধুৰ যোগ, অন্যায় দিশত মন, জীৱনত বাৰে বাৰে দুৰ্যোগ অহাৰ সম্ভাৱনা অতি প্ৰকট। সেয়েহে সেইসকল জাতক জাতিকাই বৃহস্পতিবাৰৰ দিনা অৰ্থাৎ গুৰুবাৰে চেনি, হালধীয়া কাপোৰ, হালধীয়া ধান, ৰঙা ফুল, লোণ আৰু সোণ এজন গ্ৰণক বামুণক দানসহ ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। তুলা ৰাশি, যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত শনি গ্ৰহ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকাৰ ক্ষেত্ৰত এই বছৰটি অতি উত্তম। যিসকল জাতক জাতিকাৰ কৰ্মপ্ৰাপ্তি আৰু কৰ্মৰত হৈ আছে, বিশেষকৈ বেংক, ইঞ্চুৰেঞ্চ, ফাইনেন্স, ONGC, ৰেলৱাৰী আৰু ডাঙৰ কোম্পানীত জড়িত হৈ আছে, সেইসকলৰ বাবে এই বছৰটি উত্তম। আৰু যিসকল অংকৰ বিদ্যাৰ্থী বা অংকৰ শিক্ষক, সেইসকলৰ বাবে এই বছৰটি উত্তম। অন্যহাতে শনি নিম্ন স্তৰত অশুভ গ্ৰহত অৱস্থিত হৈ থাকিলে ইয়াৰ বিপৰীত ফল যোগ দেখা যায়। সেয়েহে সেইসকল জাতক জাতিকে শনিবাৰৰ দিনা এজন সন্ন্যাসী মাটিমাহ, মিঠাতেল, ক'লা কাপোৰ দানসহ ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱাৰ যোগ দেখা যায়। বিছা, যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত বুধ গ্ৰহ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকা বিশেষকৈ চিকিৎসাবিদ্যা, আইনবিদ্যা, শিক্ষাৰ্থীসকলৰ বাবে আগন্তুক বৰ্ষটিত বুদ্ধি আৰু জ্ঞানৰ প্ৰভাৱৰ যোগ দেখা যায়। প্ৰেম প্ৰীতি আৰু বিবাহৰ ক্ষেত্ৰত শুভ, বিশেষকৈ জুৱা, লটাৰী আৰু শ্বেয়াৰ বেচাৰ কিনা ব্যৱসায়ীসকলৰ বাবে এই বছৰটি অতি উত্তম। অন্যহাতে বুধ গ্ৰহ নিম্ন স্তৰ আৰু অশুভ গ্ৰহত অৱস্থিত হৈ থাকিলে মনৰ অস্থিৰতা, মনত উলসিততা আৰু উন্মাদনা, বিশ্বাসঘাতকতাৰ অশুভ যোগ দেখা যায়। সেইসকল জাতক জাতিকে বুধবাৰৰ দিনা শিশু ল'ৰা ছোৱালী 3-5-7 জনক অমৃত ভোজন কৰালে তেওঁ ইয়াৰ পৰা সুফল পোৱা যোগ দেখা যায়। ধনু ৰাশি, যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত কেতু উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে, সেইসকল জাতক জাতিকাই ভূ সম্পত্তি, মাটি বাৰী, ধন, টকা পইচা, পাৰ্থিৱ বিষয়ৰ সম্পত্তি লাভৰ যোগ দেখা যায়। উচ্চ চৰকাৰী চাকৰি পোৱাৰ যোগ আছে। নিজৰ কৰ্মৰ যুগত জনপ্ৰিয়তা হোৱাৰ যোগ দেখা যায়। অন্যহাতে কেতু অশুভ গ্ৰহ আৰু অশুভ স্থানত অৱস্থিত হৈ থাকিলে কৰ্মেৰ অসাফল্যতা, ব্যৱসায়িক ক্ষতি, গৃহৰ মধ্যে কণ্ডলৰ যোগ দেখা যায়। সেইসকল জাতক জাতিকে কেতু গ্ৰহৰ বাবে নিম্ন কৰ্মৰত ব্যক্তিক মঙলবাৰৰ দিনা
তেওঁক ভোজন কৰালে ইয়াৰ পৰা সুফল পোৱা যোগ দেখা যায়। মকৰ ৰাশি যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত শনি গ্ৰহ উচ্চ ক্ষেত্ৰে স্বৰ ক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে সেইসকল জাতক জাতিকাৰ বাবে এই বছৰটি অতি উত্তম। বিশেষকৈ প্ৰেম প্ৰীতিত শুভ, ব্যৱসায় বাণিজ্যত শুভ, ব্যৱসায় হিচাপে মনোহাৰী দ্ৰব্য, পাৰফিউম, বস্ত্ৰাদি, ফুল, শস্য আৰু বিদেশী দ্ৰব্য আমদানি ৰপ্তানি ক্ষেত্ৰত শুভ। প্ৰেম বিবাহত পুনৰ জনাইছোঁ, প্ৰেম বিবাহত শুভ, যান বাহনৰ যোগ আছে, ঘৰ বাৰী আদিৰ যোগ দেখা পোৱা যায়। অন্যহাতে শনি অশুভ গ্ৰহত অৱস্থিত হৈ থাকিলে এই বছৰটিত ইয়াৰ বিপৰীত ফলৰ যোগ দেখা যায়। সেয়ে এজন সন্ন্যাসীক দানসহ ভোজন কৰালে শনিবাৰৰ দিনা ইয়াৰ পৰা সুফল বৰ যোগ দেখা যায়। কুম্ভ ৰাশি যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত ৰবি গ্ৰহ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে আৰু শুভ গ্ৰহত অৱস্থিত হৈ আছে সেইসকল জাতক জাতিকাৰ বাবে এই বছৰটি শুভ আৰু অশুভৰ সংমিশ্ৰণৰ যোগ দেখা যায়। বিশেষকৈ প্ৰশাসনিক সেৱা, সমাজ জীৱনৰ লগত জড়িত ব্যক্তিসকল আৰু যিসকল ব্যক্তি বিশেষকৈ ৰাজনীতিৰ লগত জড়িত আছে সেইসকল ব্যক্তিৰ জীৱনত এই বছৰটি উত্থান পতনৰ যোগ দেখা যায়। সেয়েহে এই বছৰটি কুম্ভ ৰাশিৰ ক্ষেত্ৰত ইমান সন্তোষজনক দেখা পোৱা নাযায়। সেয়েহে যিসকল জাতক জাতিকাৰ ৰবি অশুভ অৱস্থাত আছে তেওঁলোকে ৰবিবাৰৰ দিনা এটা ৰঙা ৰঙৰ গৰুক পুৱা শুই উঠি সদায় গুড় খোৱালে ইয়াৰ পৰা সুফল পোৱা যোগ দেখা যায়। এতিয়া আহিছোঁ ৰাশিৰ শেষৰ অংশ মীন ৰাশি। মীন ৰাশি যিসকল জাতক জাতিকাৰ জন্ম কুণ্ডলীত চন্দ্ৰ গ্ৰহ উচ্চ ক্ষেত্ৰে স্বক্ষেত্ৰে শুভ গ্ৰহত অৱস্থিত হৈ আছে সেইসকল জাতক জাতিকাৰ বাবে এই বছৰটি অতি উত্তম। ব্যৱসায় বাণিজ্য, নাট্যকাৰ, বিদ্যাৰ্থীসকলৰ বাবে এই বছৰটি অতি উত্তম। ব্যৱসায় দিশত যিসকল জাতক জাতিকাই তৰল দ্ৰব্য ব্যৱসায় কৰি আছে আৰু কৰিব বিচাৰিছে সেইসকলৰ বাবে এই বছৰটি অতি উত্তম। অন্যহাতে চন্দ্ৰ গ্ৰহ অশুভ গ্ৰহত অৱস্থিত নিম্ন স্থানত শত্ৰু ক্ষেত্ৰত অৱস্থিত হৈ থাকিলে চৰিত্ৰে কুলকতা, সমাজ জীৱনে দুৰ্নাম, মনৰ অস্থিৰতা আৰু বুকু ৰোগৰ পৰা কষ্ট পোৱাৰ যোগ দেখা যায়। সেইসকল জাতক জাতিকাই ৰূপৰ পাত্ৰত চাউল, বগা কাপোৰ, ৰূপ এজন মঙল চোৱাৰ লোকক দানসহ ভোজন কৰাব সোমবাৰৰ দিনা। এয়াই হৈছে আগন্তুক 2017 বৰ্ষৰ ৰাশিফল। আপোনালোকক পুনৰ নমস্কাৰ জনাই আগন্তুক 2017 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা প্ৰতিদিনে পুৱাই ৰাশিফলৰ বিধান লৈ মই বিশ্বজিৎ দাসে অসমীয়া দাপোন চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ। আপোনালোকে যদি আমাৰ এই অনুষ্ঠানটো চাই ভাল পাইছে তেন্তে সাবস্ক্ৰাইব কৰক আপোনালোকৰ প্ৰিয় চেনেল অসমীয়া দাপোন। Please do more and more likes and comments and also visit our Twitter and Facebook page. Our links are given below. Thank you very much.